নমস্কাৰ, মই সৰুকালৰ সজীৱ ছবি আৰু এটা খণ্ডলৈ আপোনালোকৰ আগত উপস্থিত হ'লোঁ। আৰু এইটো হ'ল যে মই সৰুতে যি নাচ গান কৰিছিলোঁ, যিখিনি শিকিছিলোঁ, সেইখিনি মোৰ ককাইদেউ শ্ৰীযুত বুধেশ্বৰ দুৱনীয়া মোৰ ককাইদেউৰ নাম। ককাইদেউৰ পৰাই শিকিছিলোঁ। আৰু ককাইদেউ যিহেতু যোৰহাট নৰ্মাল স্কুলত পঢ়ি আছিলে, পঢ়ি থাকোঁতে যোৰহাটখন এনেও সাংস্কৃতিক দিশত বহুত চহকী। ককাইদেউ তাতেই বহুত শিকি আহিছিলে আৰু সেইখিনিকে আহি পেলাই আমাৰ বনগাঁৱত শিকাইছিলে। আৰু ককাইদেৱে একাংকিকা নাট লিখিছিলে। আগতে স্কুলবিলাকত একাংকিকা নাট প্ৰতিযোগিতা হয় আৰু ককাইদেৱে যিখন নাটক লিখি পেলাই ষ্টুডেণ্টবিলাকক শিকায়, সেইখনৰ মানে ফাৰ্ষ্ট প্ৰাইজ পায়েই, সেয়া মোৰ মনত আছে। তাৰপিছত আকৌ আমি আগতে মানে কি স্কুলবিলাকত শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথিত ৰচনা প্ৰতিযোগিতা হয়। সেই ৰচনা প্ৰতিযোগিতাতো আমি ৰচনা লিখোঁ, তাতে শব্দ ধৰি দিয়ে, ইমান শব্দৰ ভিতৰত হ'ব লাগিব আৰু তেনেকৈ লিখি পেলাই স্কুলত তেতিয়া পুৰস্কাৰো পাইছিলোঁ। শংকৰদেৱৰ তিথিত শংকৰদেৱৰ বিষয়ে ৰচনা লিখি, মাধৱদেৱৰ বিষয়ে ৰচনা লিখি, তাৰপিছতে আমাৰ বনগাঁৱত সদৌ অসম মইনা পাৰিজাত প্ৰথম ককাইদেৱে প্ৰতিষ্ঠা কৰিছিলে। আৰু মোৰ মনত আছে সদৌ অসম মইনা পাৰিজাতৰ খুব সম্ভৱ তেখেত প্ৰতিষ্ঠাপক সম্পাদক হ'ব মণি দত্ত বুলি দেৰগাঁৱৰ। তেখেত আগতে আহি থাকে আমাৰ তালৈ আৰু আমি মইনা পাৰিজাত আমি কেনেকৈ নাচিছোঁ কৰিছোঁ সেইখিনি চাই থাকে। আৰু ককাইদেউৰ লগত বহুত মানে ওতঃপ্ৰোত সম্পৰ্ক আছিলে আৰু সেইকাৰণে ককাইদেউ মণি দত্তৰ লগত বেলেগ বেলেগ জেগাত যায়। আৰু সেই মইনা পাৰিজাতৰ অধিৱেশনবিলাকত এবাৰ মই যাওঁতে তেখেতক লগ পাইছোঁ। এবাৰ দেৱেন্দ্ৰচৰণ বৰবৰা, তেখেত হ'ল সদৌ অসম ঢুলীয়া সন্মিলনৰ, তেখেতো চাকৰি সম্পাদকেই আছিলে, প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতো খুব আহি থাকে। আমাৰ ককাইদেউ যিহেতু ঢোলৰ ওজা আছিলে, ঢোল বজাই আমাৰ ঘৰত প্ৰায় তেখেতসকল 10-15 দিন থাকেই। আৰু মোৰ মনত আছে, এতিয়াও মই ফেচবুকত তেখেতক দেখা পাওঁ, শ্ৰদ্ধাৰ ইজ্জত সিং দাদা, মই তেতিয়া সৰু আছিলোঁ, তেখেতো আমাৰ ঘৰলৈ আহিছে। আৰু মোৰ ভিডিঅ' চালে নিশ্চয় তেখেতে এতিয়া গম পাব মই সেই বুদ্ধেশ্বৰ দুৱনীয়াৰ একেবাৰে সৰুজনী ভনীয়েক হওঁ। আৰু তেখেত আমাৰ ঘৰত এবাৰ 10 দিনমানেই আছিলে। আমি তেতিয়াই জানিছিলোঁ যে তেখেত ৰেডিঅ' আৰ্টিষ্ট হয়, ৰেডিঅ'ত গান গায়। সৰু আছিলোঁ। তেখেতে মই খুব মানে ক'লাও আছিলোঁ আৰু একদম ক্ষীণমিন আছিলোঁ। তেখেতে মোক এটা লোকগীত শিকাই থৈ গৈছিলে। এতিয়া এই ভিডিঅ'টো চালে ইজ্জত দা আপুনি নিশ্চয় গম পাব যে মই বুদ্ধেশ্বৰ দুৱনীয়াৰ ভনীয়েক ভাৰতী দুৱনীয়া হয়। আপুনি মোক শিকাইছিলে, ৰাধে ক'লা নবুলিবি মোক কোনোদিনে কোনো কথা, বোলা নাই তোক ৰাধে ক'লা নবুলিবি মোক। এই লোকগীতটো আপুনি মোক শিকাই থৈ আহিছিলে আৰু সেইটো মোৰ এতিয়াও মনত আছে মানে। আৰু আপোনাৰ মুখখন সম্পূৰ্ণ মনত আছে। আৰু এতিয়া মই ছ'চিয়েল মিডিয়াই এটা সুবিধা দিছে, আপোনাক দেখিছোঁ মই, সেইকাৰণে তাৰমানে আপোনাৰ নিশ্চয় এতিয়া মনত পৰিব বুদ্ধেশ্বৰ দুৱনীয়াৰ কথা। আপুনি আমাৰ ঘৰত 10 দিনমান আছিলে, সেয়া মোৰ মনত পৰিছে। আৰু সাংস্কৃতিক দিশত আগতে আলোচনা বিলোচনা এইবিলাক ক্ষেত্ৰত আপুনি আৰু আমাৰ ককাইদেউ বহুত লগ হৈছিলে সেই সময়ত। সেইখিনি কথা মোৰ আজি মনত পৰিছে। সেইকাৰণে মই আজি আপোনাৰ কথাও মই উল্লেখ কৰিলোঁ যে মই একদম সৰুতে মই আপোনাৰ সংস্পৰ্শলৈও আহিছিলোঁ, আপুনি মোক এটা লোকগীত শিকাইছিলে। সেই কথা মোৰ আজি মনত পৰিছে। তাৰপিছত আমাৰ ককাইদেৱে যিহেতু চাকৰি কৰিছিলে, চাকৰি সূত্ৰে ককাইদেৱে বেলেগ বেলেগ স্কুলত বেলেগ বেলেগ জেগাত ট্ৰেন্সফাৰ হৈছিলে। আৰু ককাইদেউ যিমান স্কুলত গৈছিলে সকলো স্কুলতে ককাইদেৱে ল'ৰা ছোৱালীবিলাকক কিবা নহয় কিবা এটা শিকাইছিলে। আৰু প্ৰতিখন স্কুলত ককাইদেৱে এখন এখন ভাওনা কৰিছিলে। আৰু সেই ভাওনাত মানে সূত্ৰধাৰী নাচটো শিকাবলৈ আৰু কৃষ্ণৰ কিছুমান কিবা কিবি এনেকুৱা শিকাবৰ কাৰণে কেতিয়াবা কৃষ্ণৰ নাচো দিবলগীয়া হয়, সেইবিলাকৰ কাৰণে। আৰু সাধাৰণতে ভাওনাত কৃষ্ণৰ যিটো মানে ভাও, সেই ভাওটো মানে মোৰ কাৰণেই থৈ দিছিলে। মাজে মাজে গৈ মই ৰিহাৰ্চেল কৰোঁ আৰু তেনেকৈ মই সেইবিলাক ভাওনাত ককাইদেউ য'ত য'ত মানে চাকৰি কৰিছিলে সকলোখিনি জেগাত মই ভাওনাত এটা অংশ ল'বলৈ পাইছিলোঁ। সেয়াও মই নিজকেই খুব ভাগ্যৱান বুলি ভাবিম। আৰু সেইখিনি ষ্টুডেণ্টো নিশ্চয় এতিয়া ক'ৰবাত যদি ছ'চিয়েল মিডিয়াত আছে, নিশ্চয় তেওঁলোকে এতিয়া মোৰ ভিডিঅ'বিলাক যদি কিবা কাৰণত দেখা পায়,
গম পাব যে ছাৰৰ ভনীয়েক ভাৰতী বাইদেউ হ'ব কিছুমানৰ ক্ষেত্ৰত ভাৰতী হ'ব। আমি একে সমবয়সী আছিলোঁ, ময়ো সৰুৱে আছিলোঁ। গতিকে আজি মোৰ ভাল লাগিছে এইখিনি কথা ক'বলৈ পাই। আৰু নিশ্চয় কোনোবা যদি আছে তেনেকুৱা, কাৰোবাৰ যদি মনত পৰিছে, কোনোবাই মোক দেখা সেই সময়ত বা ককাইদেউৰ যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে যদি এই ভিডিঅ'টো চাই নিশ্চয় এটা মোক কমেণ্ট কৰিব, মোৰ খুব ভাল লাগিব। আজিলৈ মই ইমানেই ক'লোঁ। আকৌ মোৰ নেক্সট ভিডিঅ'ত মই মোৰ সৰুকালৰ আৰু বহুত কিছু স্মৃতি আছে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ধন্যবাদ।